কবিতার শিরোনাম দুখিয়ার আর্তনাদ। প্রকৃতির বুকুত নিয়তির খেলা, তাতে আকৌ ব্ৰহ্মপুত্ৰৰ বুকুত বলিয়াবানৰ তাণ্ড। লহ পহকৈ বাঢ়ি অহা বাওধানৰ পুলিকেইটাও আজি বানৰ কবলত। কি কৰিম কি নকৰিম বুলি ভাবি উপায়হীনতাত দেউতাৰ বিষাদৰ আৰ্তনা। দুখীয়াৰ দুখ আজি বুজিব কোনে? বাপতি সাহোন বিহুতিও আহি পালেহি। লগৰবোৰে বিহু বুলি নতুন চোলা কাপোৰ ল'ব, আনন্দ কৰিব, ফূৰ্তি কৰিব। কিন্তু মই বুকুৰ তলত ফটা 3 বছৰীয়া পুৰণি বনিয়নটো পিন্ধিয়েই বিহুতি পাৰ কৰিব লাগিব। বিহু নহয় যেন বৰ বিহু। নিশাবোৰ উজাগৰে পাৰ হয়। বাঁহৰ খাটিয়াখনত ওপৰলৈ মূৰ কৰি হোৱাৰ বাহিৰে যে বেলেগ উপায় আৰু নাই। দেউতা বৰ্তমান নৰিয়া। উন্নত চিকিৎসা কৰিবৰ বাবে হাতত জমা টকা নাই। যাৰ তাৰ মুখত শুনা বনৌষধ খুৱাই ঈশ্বৰক খাটিছো, হে ঈশ্বৰ দেউতাক ভাল কৰি দিয়া। আজিকালি পুৱাতে কান্ধত নাঙলটি লৈ গৰুহাল খেদি পথাৰলৈ ময়ে যাওঁ। 3-4টা আউচ মাৰি ঘৰলৈ উভতি অহাৰ পিছত আইৰ হাতৰ ফিকা চাহ আৰু অকণমান জিৰণি। দুখীয়াৰ দুখ আজি বুজিব কোনে?